কফি চফি আছিলে কেলা দি আহি যে নমস্কাৰ স্বাগতম জনাইছোঁ এটা মোৰ নতুন ভিডিঅ'লৈ। আজি মানে ফুৰিবলৈ গৈ আছোঁ, জনাই আছোঁ আৰু আপোনালোকক মানে ক'লৈ যাম, গৈ পাই ভিডিঅ' বনাম। এনেকৈ মানে ষ্টেচনত আছোঁ, এই ট্ৰেইন আছে 8টাত, চাই থাকক আৰু। আমি বিশেষ এটা কামত এফালে ওলাই আছোঁ, ক'লৈ গৈছোঁ ক'ম, পাছত ক'ম, এতিয়াই নকওঁ। এই ষ্টেচনত ৰৈ আছোঁ, এতিয়া ট্ৰেইন আহিবলৈ পাৰ্থ আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। ওলাইছোঁ বহুতকেইজন বন্ধু একেলগে আজি এনেকৈ ফাৰ্ষ্ট টাইম মানে বহুতকেইজন বন্ধুৰ লগত ভাল লাগিব। চাই থাকক, ভ্লগটো চাব গম পাব ক'ত গৈ আছোঁ ক'ম লাষ্টত। চাই থাকক আৰু। আমাৰ মানে বাবু আছে, সেয়া সৰুদা কি হ'ল মনটো মাৰিছে যে। এইপিনে আমাৰ ছাৰ কি হ'ল, কি হৈছে? আজি গৈ আছোঁ। এইপিনে দৌ আছে, ইয়াৰ আজি মনটো বেছি ভাল লাগি আছে। ই মানে হেৰি আছে, আমাৰ এইটো সৰুটো আছে পাৰ্থ আৰু সেই ষ্টেচনতে ৰৈ আছোঁ আৰু এই নাহিব। এই আমাৰ ট্ৰেইন ৰখাইছে এজনে, ভাস্কৰবা মই দেখাইছোঁ ভালকৈ কোনোবা এজন এইদৰে আমাৰ ট্ৰেইন লিখোৱা মানুহ। এতিয়া উঠিলেও ট্ৰেইনত মানে চিট নাই, জেগা নাই, আহি আছোঁ এনেকৈ। এতিয়া লেটিঙৰ গোন্ধলৈ আহি আছোঁ আৰু হেৰি চেৰি খুলি ৰূপ দেখ। আৰু মনোজ সিং কি হৈছে? এদাই হৈছে আমাৰ এইপিনে একদম মানুহ হেৰি হৈ গৈছে। তোমাৰ এয়া ছিংগাৰ একদম হেৰি হৈ গৈছে। আহি আছোঁ আৰু মজা লাগিছে। আমাৰ ৰাইজসকল গোটেইখন গাল খাই গৈছে। ট্ৰেইনত মানে এই কচিং আছে নেকি, বহুত দেৰি ৰৈ আছে। বৰ্তমান আহি আমি ডিমাপুৰ ষ্টেচন পাইছোঁহি আৰু টাইম বহুত দূৰ আছে, বহুত দূৰ যাব লাগিব আৰু। বাকী লগৰ এইখিনি গোটেইখিনি টোপনিয়ে, গোটেইখিনি শুলেই। বাকী গৈ আছোঁ আৰু ভাল লাগিছে আহি। চাই থাকক আৰু ভিডিঅ'টো কি হয়, কি কৰোঁনো। অৱশেষত বহুত দূৰ অহাৰ পিছত আমি চাপৰমুখ পাই গ'লোঁ। যিটো কেনেকুৱা লাগিলে আমাৰ জাৰ্ণিটো আহিলে আজি পিনি এই ট্ৰেইনখনক বাই বাই দি দিছোঁ, ট্ৰেইনখন গৈছেগৈ পিনে। চাই লওঁ এতিয়া কি কৰা হয়। আমাৰ এই দুটাই আকৌ গা ধোৱাৰ লগত দন লাগিছে, মানে বহুত ৰাতিপুৱাই পালে এইটো হোটেল চোটেলো এতিয়া খোলা নাই, গতিকে লৈ ষ্টেচনতে গাটো ধুই ল'ম গোটেইখিনিয়ে। বাকী গামোচা মানে চবেই নানিলে, সেইটো কাৰণে গামোচাৰ লগত দুইটাই টনাটনি লাগি আছে। একদম আৰু দেই, একদম নগাঁও টাউন। এইখন হ'ল নগাঁও টাউন। আহি পেলাই পাই গ'লোহি, গা চা ধুই ল'লোঁ। পাৰ্থ সেইদিনা গোটেইখিনি আছোঁ। গৈ আছোঁ ৰ'বা, মই চেল্ফি মত ব্যস্ত, চেল্ফিটো মাৰি লওঁ। কেনেকুৱা লাগিছে? মজা মাৰি বিটু ভাই। এয়া ৰাতিপুৱা নগাঁও, এয়া ৰাতিপুৱা নগাঁও। নেক্সট গৈ আছোঁ আমি গুৱাহাটী গৈ আছোঁ। নেক্সট ভ্লগ বনাম বাৰু। আজি যিমানটোলৈকে পাওঁ দেখাম বাৰু আপোনালোকে। চাই থাকিব একদম শেষলৈকে, স্কিপ নকৰিব ভিডিঅ'টো। আমি এয়া নগাঁও টাউনত পিকপেক ঘূৰি ফুৰিছোঁ। ৰাতিপুৱা নগাঁও এয়া ৰাতিপুৱা নগাঁও আহি আছোঁ আৰু গা পা ধুই মেলি ষ্টেচনতে গা চা ধুই ল'লোঁ। মেলি এতিয়া টেম্পু বিচাৰি আহি আছোঁ, মৃত্যুঞ্জয় মন্দিৰলৈ যোৱা মানে হেৰি বিচাৰি ফুৰিছোঁ। ৰাতিপুৱা ঠাণ্ডা বতাহলৈ আহি আছোঁ খোজকাঢ়ি গৰম উঠিছেগৈ আৰু এইপিনে অলপ দূৰ আছে যে, কিমান দূৰ আছে নাজানো, কাৰণ আগতে আহিও পোৱা নাই যে। বাকী আৰু কিনো ক'ম আৰু, খোজকাঢ়ি যাব লাগিব। এতিয়া যাব লাগিব কলেজ চাব দেই।
এইয়া দেখিছে নহয় চাগে এই টাৱাৰকে লাগিব বাকী মহাদেৱৰ নাম লৈ পেলাই গৈ আছোঁ খোজকাঢ়ি খোজকাঢ়ি দুইটা বুম বম বুম বম বোলে ইমান ধুনীয়াকৈ গৈ আছোঁ ৰাস্তা চাওক কি ধুনীয়া ভিউ মজাৰ ৰাস্তা আহি আছোঁ আপোনালোকে আহিব আহিছে চাগে আমিহে এই হোৱা নাই আপোনালোকে যিসকল অহা নাই আহিব এপাক মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱত আছে বাকী আপোনালোকেও চাই যাবহি এবাৰ বাবা ভোলানাথ তুমি বাবা ভোলানাথ বাবা ভোলানাথ সঁচাকৈ একদম অতুলনীয় মজা 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 नागेन्द्र हाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय नागेन्द्र हाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय আপোনালোকক বেলেগ এটা ভিডিঅ' দেখাম কাৰণ আজি ভিডিঅ' বহুত দীঘলীয়া হৈ যাব গতিকেলৈ আজিলৈ সিমানেই বাকী নেক্সট এটা ভিডিঅ'ত দেখাম পাৰোঁ ভিতৰৰ ভাগ দেখাবলৈ চেষ্টা কৰিম যদি পাৰোঁ বাকী আজিলৈ সিমানেই